জীৱনত ব্যৰ্থতা থাকিবই। ব্যৰ্থ মানে হাৰি যোৱা নহয়। মানুহ কেতিয়াও হাৰি নাযায়। হয় তেওঁ জিকিব, নহয় তেওঁ শিকিব। সেয়েহে নিজৰ ব্যৰ্থতাবোৰৰ পৰা ভুলবোৰ শুধৰাই লৈ সন্মুখৰ ফালে আগুৱাই যোৱা। দেখিবা সফলতা এদিন আহিবই। জীৱনত কেতিয়াও হতাশ নহ'বা। আমাৰ জীৱনটো হ'ল এটা গেম। ইয়াত হাৰ জিত থাকিবই। সকলো সময়তে যে জিকিব লাগিব এনেকুৱা কিন্তু নহয়। কিছু সময়ত ব্যৰ্থ হোৱাৰো প্ৰয়োজন আছে। কাৰণ ব্যৰ্থ হোৱাৰ পিছত আমাৰ সফল হোৱাৰ চেষ্টাটো আৰু দ্বিগুণ হৈ যায়। জীৱনটোক নতুন দৃষ্টিভংগীৰে দেখিবলৈ আৰম্ভ কৰা। যিজনে তোমাৰ কথা বুজি নাপায় তাৰ কাষত নিজকে ব্যাখ্যা কৰাৰ একো প্ৰয়োজন নাই। যিজনৰ কাষত তুমি গুৰুত্বপূৰ্ণ তেওঁ হেজাৰ সমস্যাৰ মাজতো তোমাক পাহৰি নাযায়। বেয়া সময়ত যিসকলে তোমাৰ কাষত নাথাকে, ভাল সময়ত তোমাৰ কাষত থকাৰ তেওঁলোকৰ অধিকাৰ নাই। জীৱনত যদি ভাল থাকিব বিচৰা তেনেহ'লে একাকিত্বক আপোন কৰি লোৱা। এইটো শুনিবলৈ কঠিন হ'লেও এইটোৱে সত্য যে একাকিত্ব কেতিয়াও আমাৰ লগত বেইমানি নকৰে। কাৰোবাক নিজতকৈ বেছি ভাল নাপাবা। কাৰণ এইটো পৃথিৱীত সঁচা ভালপোৱাৰ মূল্য দিব নাজানে। যিজনে তোমাক নিজতকৈ বেছি গুৰুত্ব দিব তেওঁ ব্যস্ততাৰ মাজতো তোমাৰ খবৰ ল'ব। ব্যস্ততা অজুহাত মাত্ৰ। গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰে কোনে তোমাৰ কিমানখিনি খবৰ ৰাখিব। যিজনে তোমাক ইগনৰ কৰিব তেওঁক তুমি নিজৰ পৃথিৱী ভাবিব নাযাবা। কাৰণ তেওঁ এইটো পোৱাৰ যোগ্য নহয়। এটা কথা সদায় মনত ৰাখিবা, যিজন তোমাৰ তেওঁ কেতিয়াও তোমাক ইচ্ছাকৃতভাৱে অৱহেলা নকৰিব। আৰু যিজনে তোমাৰ নহয় তেওঁ কেতিয়াও তোমাৰ স্বাৰ্থহীন ভালপোৱাটোক বুজি নাপাব। সেয়েহে সকলোখিনি সময়ৰ ওপৰত এৰি দিয়াটো ভাল। কাৰণ সময়ে কাৰ বাবে কি লিখিছে সেইটো আমাৰ ধাৰণাৰ বাহিৰত। সেয়েহে নিজৰ দৃষ্টিভংগী সলনি কৰা। দেখিবা জীৱনটোও বহুত সুন্দৰ হ'ব।